হেল্ল' এভৰিৱান সকলোকে নমস্কাৰ জনাই পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আজি একদম পূজা বতৰ, পূজা লাগি আছে। আজি অষ্টমী। আমি পূজা চাবলৈ বুলিও আহিলোঁ লখিমপুৰ টাউনলৈ আৰু ভাবিলোঁ একদম আপোনালোকক এটা ধুনীয়া ভিডিঅ' দেখাওঁ। মানে দেখি মোৰ নিজৰ ভাল লাগিছে, সেইবাবে ভাবিলোঁ আপোনালোককো দেখাওঁ। যিহেতু আপোনালোকো মানে মোৰ পৰিয়ালৰে সদস্য, চাই আপোনালোকে ভাল পাব। ইমান এটা ধুনীয়া মণ্ডপ দেখিলোঁ নহয়, মই বাটে বহুত পূজা চাই আহিছোঁ। এইটো কোৱা নাই যে বাকীখিনি বেয়া লাগিছে, সকলো ভাল লাগিছে। তাতোতকৈ মানে এই পূজা মণ্ডপটো আৰু বেছি ভাল লাগিছে। ইমান তেওঁলোকে মানে ধুনীয়া এটা ডেক'ৰেশ্যন কৰিছে মানে কি ক'ম, মানে মই আঁতৰৰ পৰা দেখি পেলাই মই মানে বহুত সময় মই চাই থাকিলোঁ। চাই পেলাই মই ভাবিছোঁ নাই, মই এটা ভিডিঅ' কৰোঁ, আপোনালোককো দেখাওঁ। আৰু বহুতখিনি আহিছেই, মই পাইছোঁ বহুতৰ ফটো ইয়াতে আহিছে। আমাৰ লখিমপুৰৰ ওচৰ পাজৰ যিসকল আছে পূজা চাবলৈ ইয়াতেতো আহিছে। আৰু মানে কি, যিসকলে অহা নাই তেওঁলোকে অকণমান হ'লেও চাই ভাল পাব বুলি মই ভিডিঅ'টো আগবঢ়াইছোঁ। বৰ বেছি দীঘলীয়া নকৰোঁ, জাষ্ট আপোনালোকক মই পূজা মণ্ডপটো দেখাবলৈকে ভিডিঅ'কণ কৰিলোঁ। দেখিছেনে ইমান ধুনীয়াকৈ তেওঁলোকে সজাইছে। তেওঁলোকক কিন্তু বহুত ধন্যবাদ জনাইছোঁ, যিহেতু ইমান এটা ধুনীয়া পূজা মণ্ডপ আমি দেখিবলৈ পাইছোঁ। লখিমপুৰবাসীৰ ৰাইজে দেখিবলৈ পাইছে। আৰু সেয়াই আৰু ভাল লাগিলে আজি ইয়াত পূজা চাবলৈ আহি। আৰু আমি অকণমান চালোঁ, চাই ভিতৰৰ ফালেও অকণমান সোমাই মেলি গ'লোঁ। তাৰপিছতে মানুহ ইমানেই বেছি ভিৰ হৈছে আৰু বৰষুণো দি আছে, বৰষুণৰ কাৰণে বোকাও বেছি হৈছে। আৰু তাৰ মাজতে আৰু পূজা আনন্দটো থাকিবই সকলোৰে। তেনেকৈ আমি পূজা চাইছোঁ। তাৰপিছতে এতিয়া এয়া দেখিছেনে, যিহেতু ৰাজস্থানী ষ্টাইলত তেওঁলোকে বনাইছে, উট চুটৰ পৰা ধৰি তেওঁলোকে যিখিনি বস্তু ৰাখিব লাগে সকলোখিনি ৰাখিছে। আৰু তাতোতকৈ বেছি ভাল লাগিলে যেতিয়া আমি ভিতৰলৈ আমি দেৱীক দৰ্শন কৰিবলৈ সোমাই গৈছোঁ। তেওঁলোকে সকলোকে ইমান মানুহ তাতে তেওঁলোকৰ কমিটি মানুহে ৱেলকাম কৰিছে। একদম মোৰ সেই বস্তুটো খুবেই বেছি ভাল লাগিলে। ইমান হাজাৰ মানুহ হৈছে, তাৰ মাজতো তেওঁলোকে যে সকলোকে ৱেলকাম কৰিছে, এই এষাৰ মাত দিছে মোৰ ভাল লাগি গ'ল। তেওঁলোকৰ এই ব্যৱহাৰখিনি ভাল লাগি গ'ল। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সদায় তেওঁলোকে যাতে এনেকুৱা কৰক, আগলৈও দেখিবলৈ পাওঁ।